প্ৰতিজনৰে জীৱনত বন্ধুত্ব প্ৰেম আৰু ভালপোৱা থাকে কিন্তু মোৰ জীৱনলৈ এনেকুৱা এজনী ছোৱালী আহিল যিটো সম্পৰ্কৰ নাম তাই দিব পাৰিছে না মই আজি সেইটো সম্পৰ্কত কোনেও নামেই দিব পৰা নাই দিছে মাথো অকণমান বদনাম আহকচোন সেই বদনামবোৰনো আমি কেনেকৈ লৈছোঁ তাকে চাওঁ আজি তাক 11টা বাজিল কি অহাই নাই এতিয়ালৈ মানে গৰু কেইটা বাজিল চাচোন তই মই লোকেলা মই একেবাৰে পাহৰি থাকিলোঁ জানানে কোনজনী ঘৈণীৰ কথা ভাবি আছিলি হা 10 মিনিট ৰ মই গৈ আছোঁ সোনকালে ঐ হ'ল নাই তোৰ নেযাওঁ যা তই অকলে যা অকণমান দেৰি হ'ল আৰু হ'ব দে আহচোন এতিয়া অকণমান দেৰি হ'ল হা তই কেইটা বজাত আহিম বুলি কৈছিলি 9টা আৰু এতিয়া কেইটা বাজিল 12টা সেয়া অকণমান টাইম হা হ'ব দেচোন আজিৰ পৰা দেৰি নহয় বল না মই নেযাওঁ তোক কেনেকৈ নিব লাগে জানো নহয় মই क्रिकेट का छक्का मैं अलादीन तू मेरा जिन मैं अधूरा तेरे बिन হেল্ল' অভি ক তই ৰাণী ঘৰত আছোন কি হ'ল কচোন ৰাণী এক্সিডেণ্ট হৈছে কি মই গৈ আছো ৰ সোনকালে তই ৰাণী কি হৈছে তোৰ ৰাণী কি হৈছে তোৰ ৰাণী এইবোৰ কি হ'ল ৰাণী এইবোৰ কি হৈছে ৰাণী কেনে সদায় দেৰি কৰি আহ পাগল সৰি যা দৌৰি যা সৰি অভি অলপ ওলাই যাওঁ বল এতিয়াতো কাম নাই যাবতো পাৰি মই নালাগে যাব ময়ো যাম হ'ব যা ওলাই ঐ ব'ল আমি বাহিৰত আহিছোঁ ধুনীয়া লাগিছে বেটু আগতে কি ধুনীয়া নালাগে নেকি তোক কি নিজকে ধুনীয়া বুলি ভাব নি ভাবিব নালাগে হয়ে হ'ব ইমানো কাজিয়া নলগাও এতিয়া ব'ল আৰু বৈ ঐ জীৱনৰ মজাটো কিন্তু এই লগতে আছে দিনে নিশা অকল ল'ৰাটোৰ লগতে ক'ত কি কৰে ঠিক নাই ইহঁতে আমাকো অলপ সময় দিবা আমিতো বেয়া নহয় অবদ্ধ চালা ঘৰত মাৰে ভনীয়ে নাই থাকিলেও তোৰ নিচিনা চৰিত্ৰহীন নহয় কাক চৰিত্ৰ ধৰি কথা কৈছ হা ল'ৰা এজনৰ লগত থাকিলে কি চৰিত্ৰ বেয়া হয় ময়োতো ল'ৰা হয় অবদ্ধ চালা ইমান দেৰি হ'ল যে মোক ঘৰত থৈ গ'ল কিন্তু কিয় কি হৈছে তোৰ মোক ঘৰত থৈ বুলি কৈছো নাই ঐ তই ৰহ হা আমি আহিছোঁ হ'ব যা আমি সদায় এনেকৈ থাকিম নে ঘৰত কবি কম ৰচোন
মইতো প্ৰথমতে কিবা এটাটো কৰি ল'ম ন তই কৰালৈকে মই বহিয়ে হ'ম চাগে মই তোক ঘূৰি হ'লেও নিমো হ'ব হ'ব আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে অনুগ্ৰহ কৰি কিছু আপুনি কল কৰি থকা হেল্ল' ইমান ফোন কৰি আছোঁ ৰিচিভ কৰা নাই যে ইনে মনটো বেয়াও কি হৈছে তোৰ হা দুপৰীয়াও তই এনেকৈ গুচি আহিছ কি হৈছে তোৰ আমি দুটা এনেকৈ থকা মানুহে বহুত বেয়াকৈ কয় মানুহে যি কয় ক'ব দে আমি কিবা বেয়া কাম কৰিছোঁ নে কাৰোবাক অন্যায় কৰিছোঁ নাই কৰা হ'লেও একো নাই তই চিন্তা নকৰিবি মই আছোঁ তোৰ লগত হ'ব এতিয়া দে ঐ শুনচোন ক ঐ কাইলৈ তহঁতৰ ঘৰত যাম কিয় কিয় মানে মই তোৰ ঘৰত যাব নোৱাৰোঁ ধেমালি কৰিছোঁ আহিবি হ'ব দে পানীখিনি দেচোন লোৱা ৰাণী দেখোন অঁ মা কেতিয়া পালাহি এতিয়া পাইছোহিহে ৰ'বা মই চাহ বনাওঁগৈ নেলাগে মা মই চাহ নাখাওঁ পিছে তোমালোকে এনেকৈ থাকিবানে আগবাঢ়িবা নহ'লে মই তোমালোকৰ মা দেউতাৰ লগতে আলোচনা কৰি চাম নেকি নাই মা আমাৰ সম্পৰ্কটো নাম দি বেয়া কৰিব নিবিচাৰোঁ আমি এনেকৈ ঠিক আছোঁ ন কোন আছে তোৰ লগত কি হ'ল ৰাণী ৰ'বা দেই মই তোমালোকৰ কাৰণে ভাত যোগাৰ কৰোঁগৈ খাই যাবা কিন্তু ঐ কাইলৈ এফালে যাম দেই ক'ত যাবি গ'লে দেখিবি নহয় হ'ব দে সোনকালে আহিবি কিন্তু নহ'লে মাৰ খাবি হ'ব দে সোনকালে আহিম কিন্তু তেলটো ভৰাব লাগিব কি ক'লি হা তেল মই ভৰাম তোক আজি ৰ তোক কৈছোঁ এইবাৰ নালাগে হ'ব নালাগে ভৰাব হ'ব হ'ব বৈ দে ভাত খাওঁগৈ ব'ল ক কি কৰিছ গেম খেলি আছোঁ কথা এটা ক'ব লগা আছিল কি কথা ক পানী পুৰি খাব মন গৈছে এই ৰাতিখন ক'ত পাবি এতিয়া নহ'ব এতিয়া আনি দিব লাগিব কাইলৈ আনি দিম হ'ব নহ'ব এতিয়া আন মইতো কাইলৈ ঘূৰাবলৈ যাম এতিয়া শুই থাক দেই নিনিলে চাবি আকৌ নিম হ'ব এতিয়া শু
গুড নাইট। গুড নাইট। হেল্ল', ঐ ঘৰত থাকি আমনি লাগিছে, ক'ৰবাত ফুৰিব যাওঁ ব'ল না। যাবতো পাৰি, কিন্তু আজি নাযাওঁ, কাইলৈ যাম দে। কিন্তু এটা কথা, মোৰ বৰ ভয় লাগে জান। কিয়? ৰাণী আৰু অভিতৰে যদি আমাৰ বদনাম ওলায়। জুৰি, সিহঁতৰ বদনাম ওলাব পাৰে, কিন্তু সিহঁতে আজিলৈকে একো বেয়া কাম কৰা নাই। সিহঁতে আনৰ বাবে যি কৰিব পাৰে ন, তই মই সেইটো কথা ভাবিবও নোৱাৰোঁ। যোনে যি কয় কওক, সিহঁতৰ কথাত লাগি থাকিলে সিহঁতে আজি ইমান সুখত থাকিব নোৱাৰিলে হ'লে। হ'ব দিয়া, মই পাছত কল কৰি আছোঁ। হ'ব। ঐ আকৌ মই ৰখি আছো। মই গৈ আছোঁ, পামগৈ আৰু ৰ। আহ। দেৰি নাই হোৱা নহয়? দেৰি হোৱা নাই হা, আধা ঘণ্টা হ'ল ৰখি থকা। হ'ব এতিয়া উঠ। ব'ল। হিয়াতে ৰৈ মৰম দিয়া মোক, চেঁচা চেঁচা পৰশে তেজতে বৈ মৰম দিয়া মোক। হেল্ল', কচোন। অভি ক'ত আছ তই? আছোঁ এনে ঘৰতে অলপ। ঘৰত সোমাই আমনি লাগিছে, ওলাই যাওঁ আহ। ক'ত যায় তুমি? এনেই যাম আৰু। গৈছোঁ ৰ। আহ। ঐ তই তাইক বিয়া পাতি নলখিলেও? আৰে বেকেলা, তাইক বিয়া পাতি মই মৰিলে হৈছে ন কেলা। ঐ ঐ ঐ ৰাণী আহিছে বে কেলা। মইলো কেলা বে আজি। কি খাইছ হা? নাই একো খোৱা নাই। চিগাৰেট খাইছ? নাই খোৱা। চুপ থাক, নামাতিবি। মই আহিলো দেই। ঐ শুনচোন, মাতিব মনা আজি কৰিছিলো মই নাই? নাখাওঁ। বহুত শুনিলো তোৰ কথা। সঁচাকে নাখাওঁ, দূৰ হ'ব। সঁচাকে নে? সঁচাকে। হ'ব উঠ এতিয়া। ফুচকা খোৱাবি হ'ব তো? খুৱাম। বল। এহেজাৰ ৰঙা গোলাপে কৰি যা ৰঙা কৰিলে, এটোপাল চেঁচানিয়ৰে চুমি লাগি উঠাতে,
গাঁওখনত ওলাব নোৱাৰে য'তে গ'লে সিহঁতৰে কথা লাজেই লাগে জানে এনেকে হ'লে বাকী ল'ৰা ছোৱালীবোৰৰ কি হ'ব কওকচোন ঐ সিহঁত দুটা আহিছে চাওকচোন ঐ ৰবাচোন তোমালোকৰ কাৰণে যে গাঁওখনত ওলাব নোৱাৰা হৈছোঁ সেইটো কথা গম পাইছা না নাই আমি কি কৰিছোঁ চুপ থাক নীলাজ কৰবা তোমালোকৰ কাৰণে ওলাব নোৱাৰা হৈছোঁ তোমালোকৰ ৰাজকুমাৰ নাই বুলি আমাৰো নাই বুলি ভাবিছা নেকি এইবোৰ মৰি থকাই ভাল জান গাঁওখন অন্তত ভাল হ'লহেঁতেন চাওক খুৰী থাক অভদ্ৰ চব বাৰু কেতিয়াও নামাতো দে য'তে আছা থাকা তুমি ওচৰে থাকিবা দে ৰাণী যি হ'ব লগা আছিল হৈ গ'ল এতিয়া এনেকৈ থাকিলে হ'ব জানো আমাৰ কি ওলাইছিলা আমিতো কাৰো অপকাৰ কৰা নাছিলোঁ কিয় আমাক এনেকুৱা কৰিলে কি হ'লা গোটেই জীৱন লগত থাকিম বুলি কৈ কিয় আধাতে এৰি গুচি গ'লি হা পাৰিবানে তুমি সিদিনা হাঁহিব অতীতৰ ছবিবোৰ লাগি কৰিব মই নোহোৱাৰ বাতৰি শুনি মই নথকাৰ কাহিনী জানি খঙিৰে দিবগৈ ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি স্মৃতিয়ে ক'বগৈ পাহৰা ক্ষণতে মই